টমটিকা ফাটাৰ উদে একদম বৰ আমাৰ ঘৰত মাংস খাবি তহঁতৰ ঘৰত গেলি আকৌ মোকো খুৱাব লাগিব কেনে কম দে হেল্ল' গাইজ আজি বহুত দিনৰ মূৰত এই লগ মানে ফ্ৰেণ্ড আৰু এই মিণ্টুহঁতৰ ঘৰত আহিলোঁ ফুৰিবলৈ আৰু তাৰ পৰা এতিয়া 6 চেমৰ কিতাপ বনাই হোৱা নাছিল দুইজনে আনিবলৈ যাব ওলালোঁ ইতিমধ্যে আমাৰ হেৰি হৈ আছে ছেচনেল এক্সাম চলি আছে যোৱাকালি 2টা দিলোঁ আৰু 4টা আছে কিতাপ নোহোৱাই দি আছোঁ ক'ৰবাৰ নোটছ খুজি গতিকে কিতাপ নহ'লে বহুত দিগদাৰ আৰু 6 চেমৰ এক্সামো আমাৰ হ'বই আগষ্টৰ শেষত গতিকে ইতিমধ্যে আমাৰ নথিছ ওলাইছে গুৱাহাটী ইউনিভাৰ্চিটি গতিকে আমি পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন কৰিব লাগিব আৰু কিতাপবোৰ নহ'লে বহুতো অসুবিধা হয় গতিকে এতিয়া আনিবলৈ যাই আছোঁ আৰু আজি ভিডিঅ'টোত আপোনালোকক দেখাম আজি দিনটোত কি কৰোঁ কি নকৰোঁ সকলো দেখাই যাম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাই যাব আৰু মোৰ লগত আছে মোৰ বন্ধু মিণ্টু এবাৰ চাই দিয়া আকৌ হয় ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো যদি ভাল পায় তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপুনি যদি নতুনকৈ আহিছে আমাৰ চেনেলটো তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব যাতে আমি ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পাই যায় ৰুমত আহিছিলোঁ ৰুমৰ পৰা যাওঁ বহুত গৰম ৰ'দ অভাৰ আহিছোঁ নহয় যাবি গাইজ এইখনে হৈছে আমাৰ মঙলদৈৰ কি আছিল গান্ধী স্মৃতি নেকি গান্ধী স্মৃতি লকডাউনৰ কাৰণে একদম অৱস্থা বেয়া হৈ গৈছে আগতে আহিছিলোঁ আমি বহুত আহিছিলোঁ ৰুমত থাকোঁতে বান্দৰ গাজি আছে যাব নোৱাৰি অৱস্থা নহয় হৈছে একদম ৰাধা কৃষ্ণ বহি আছে ৰাধা কৃষ্ণই পুৰা কাম চলি আছে গাইজ ফাইনেলি আহিলোঁ আমি মঙলদৈৰ পৰা আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ কিছুমান কি কৰোঁ কিন্তু একদম বহুত ৰ'দ আৰু তাৰ কাৰণে দেখাব নোৱাৰিলোঁ আপোনালোকক ৰুমত গ'লোঁ প্ৰথমতে ৰুমৰ পৰা কিবা কিবি বস্তু অলপ আনিব লগা আছিলে সেইখিনি লৈ আহিলোঁ আৰু আহিলোঁ আমি মেলাপাৰা পাৰ হ'লোঁ আৰু এই মালহী মাজুবিলাক যামে এইখিনিতে মোৰ আইতাৰ মাৰ ঘৰ আৰু মোৰ কি হ'ব মামা ককাৰ ঘৰৰ ঘৰ তেনেকৈ ইফালে অহা যোৱা হৈ থাকে কিন্তু তেওঁলোকৰ ঘৰত বেছিকৈ যোৱা নহয় তো আজি আহোঁতে আইতাক লগ পালোঁ মাত দিলোঁ মাত দেউতাই কৈছে আৰু আহিবি বুলি তো বহুত দিন যোৱা নাই লকডাউনো ক'তো ফুৰিব চুৰিব যোৱা নাই যাই এনেই সোমাই যাওঁ আৰু মাত দি থৈ যাওঁ চাই যাওঁ আপোনালোকে এইটো গাইজ পালোঁ আহি আমাৰ আইতাহঁতৰ ঘৰ থৈ দিয়া যায় ঐ কচা কচা ঐ আইতা পাখি ততে কা কি কৈছা সেইটো কি খাম কেনেকৈ কাটা আছে এটা মাৰ guys yeah another grab हाँ
গাইজ এতিয়া ফুৰিবলৈ আহিলোঁ অলপমান মিণ্টুহঁতৰ ওচৰৰে এটা পুখুৰী ধুনীয়া পুখুৰী এটা আছিল ওচৰতে এইটো ভাল লাগে এইখিনিত আহি জেগাত আহিলোঁ কিবাকৈ আজি বৰষুণটো দিছে একদম অকণমান তাকো একদম টিকা ফটা ৰ'দে একদম বৰবাদ কৰি দিছিল কিন্তু মইতো পূৰা বৰবাদ কিন্তু হ'লেও আজি বৰষুণ দিয়াৰ কাৰণে আজি মনটোও ভাল লাগিছে আৰু কিছু আজি ফ্ৰেছ লাগিছে মনটো দেখিছে নাই বতৰটো পূৰা ডাৱৰীয়া হৈ আছে মনটো ভাল লাগিছে টিকা ফটা ৰ'দ যি দিছে তোৰ টিকা ফাটছিনে একদম বৰবাদ আহিলোঁ অলপমান ফুৰিবলৈ আৰু দেখি পুখুৰী বুলি কৈবা এতিয়া পদুম পুখুৰী বুলি বোলে পদুম পুখুৰী বোলে ইয়াতে আগতে বহুত পদুম ফুল আছে এতিয়া পদুম নাই দেচোন আছে এইফালে আছে আৰু যদি দেখা পাওঁ পদুম আপোনালোকক দেখাম আপোনালোকে ৰাইজে মাছ দিওঁ ইয়াত ডাঙৰ মাছ আছে বোলে গছৰ পুলি হৈছে ধুনীয়াকৈ কেইবছৰমান পিছত এইটো পুখুৰী ভাল কৰিব মানে ডাঙৰ কৰিব আৰু ইয়াত সকলোৱে আহিব পাৰিব যদি ইচ্ছা কৰে সৰু সুৰা পাৰ্কে আৰু এইটোখন বৰবৰী গাঁৱৰ এখন সৰু সুৰা পাৰ্ক আৰু বন্ধুসকল এইটোৱে হৈছে মিণ্টুহঁতৰ গাঁৱৰ আটাইতকৈ ডাঙৰ পুখুৰী যাক সকলোৱে পদুম পুখুৰী বুলি জানে আৰু ইয়াতে বহাগ মাহৰ 12 তাৰিখে এটা দৌল অনুষ্ঠিত হয় যিটো দৰঙত বিখ্যাত গোটেই অসমৰ ভিতৰতে অকল দৰং জিলাতেই বিখ্যাত বুলি কোৱা হয় এইটো দৌল উৎসৱটো তো পুখুৰীটো আহি বহুতেই ভাল লাগে ইয়ালৈ কেতিয়াবা আহে বাহিৰা মানুহ এটা দুটা অহা যায় কিন্তু ইমান বাহিৰৰো নহয় কাষৰ গাঁৱৰে কেতিয়াবা ফুৰিব অহা দেখা পোৱা যায় আৰু বহুত ফ্ৰেছ লাগে আহি ইয়াতে ভাল লাগে বঢ়িয়া লাগে মই আহিয়ে থাকোঁ অকলে হ'লেও আহোঁ মই কোনোবা দিনা গাইজ এটা ইণ্টাৰেষ্টিং কথা আছে ই যোৱাকালি আমাৰ ঘৰত আহিছিল আৰু এতিয়া বাৰিষা বতৰ চবে জানে পথাৰত আমি আৰু গাঁৱলীয়া মানুহ পথাৰত মাছ চাছ পায় এনেকৈ মাছ চাছ কিবা কিবি খুৱাইছোঁ আৰু তাক তিনিবাৰ ভাত খালা কালিৰ পৰা মাছ চাছ কিবা এনেকৈ খাইছে তাৰপিছত আজি মোৰ আগত কৈ আছে মাংস খোৱা নাই বোলে তাক মাংস খুৱাব লাগিব বোলে তাক বোলে মাংস খুৱাব লাগিব গতিকে এতিয়া ৰাইজ আমি মাংস আনিব যাই আছোঁ এই তাতে বাইকখন থৈ আহিছোঁ ইয়াৰ বাইকখন তাতে থৈ আহিছোঁ আৰু আমি এতিয়া মাংস আনিব যাম এটা কথা আকৌ আমাৰ ঘৰত মাংস খাবি তহঁতৰ ঘৰত গ'লে আকৌ মোকো খুৱাব লাগিব কম দে হাঁহৰ মাংস হ'ব দে হাঁহৰ মাংস তো গাইজ আজিলৈ ভিডিঅ'টো ইমানতেই এণ্ড কৰিলোঁ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে ভিডিঅ'টোত লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব যাতে আমি নতুন ভিডিঅ' দিয়াৰ লগে লগে আপুনি ন'টিফিকেশ্যন পাই যায়